Finally! So hey guys, good morning. ৰাতিপুৱা মানে মৰ্নিঙত পুৰা ওলাইছোঁ আৰু বজাৰ ওলাইছোঁ। মোৰ লগত মিণ্টু দা আছে। দা নহয় দে মোৰ ভাইটি হয় এইটো। আমি খোজকাঢ়ি গৈ আছোঁ আৰু বাকীকেইটা আহিছে। চ' নতুন বছৰ উপলক্ষে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা যাচিছোঁ আপোনালোকক, যাতে বছৰটো ভালকৈ যায়, ভালকৈ উখৰে পাৰ কৰে। তো ইমানে কৈছোঁ আৰু কালি এটা ভিডিঅ' দেখিছিলোঁ, এইটো কপিৰাইট পৰিলে, ডিলিট কৰি দিম চাগে। চ' এতিয়া লাহেকৈ বজাৰলৈ যাব গৈ আছোঁ, খোজকাঢ়ি গৈ আছোঁ। সিহঁত আহি আছে, মানে আহিব লৈছে আৰু খোজকাঢ়ি মানে চাইকেল আহিব ইয়াতে। এইটো হৈছে আমাৰ পথাৰ নাজাৰা, ধান কাটি চব খতম। পূৰা টুপি চুপি মানে লৈ আনিছোঁ, পিন্ধিম আৰু বহুতে মেছেজ কৰি আছে হোৱাটছএপত, মানে গুড মৰ্ণিং হেপী নিউ ইয়েৰ চবেই কৈ আছে। ৰাতি প্ৰায় 12টামান বজাৰ পৰা ষ্টাৰ্টিং আৰু মই 3টামান বজাত ভাবাছোঁ চাইছোঁ গোটেই হোৱাটছএপ মেছেজে ফুলচোন বোলো। তো এনেকৈ ইয়ালৈ ফোন মাৰিলোঁ আৰু ইও মানে বল মানে আহিলোঁ আমিও তাত ক'ত। আৰু এইকেইটা আমাৰ মক্কেলকেইটা আহি গ'ল, আমি ইমান দুখ পাই গ'লোহি। তাৰপাছত এইকেইটা পাইছেহি এণ্টনি, আমাৰ টেপেন। ঐ আমি ক'ত ৰোঁ? মই খোজকাঢ়ি যাওঁ নেকি? মই খোজকাঢ়ি যাওঁ নেকি? এনেকুৱা হাৰামি লগত দমাই যাব লাগিব। তো গৈ আছোঁ এনেকৈ, বহুত কষ্টত উঠিছোঁ দেই এখন চাইকেলত, মাথাটো বেয়া হৈ থাকিব। এইফালে আঘোণে বাই ডাইৰেক্ট মঠাইত, আমি এইফালে যাম এতিয়া এইটো চাইডে। এইটো চাইডে এনেকৈ যাম ধুনীয়ানে, এখন বৰ ধুনীয়া এখন গেট। মজা। আৰু এখন যোনখন স্কুল দেখিব পাইছে, আঘোণবাৰী উচ্চতম মাধ্যমিক বিদ্যালয়, এইখন স্কুলৰ পৰা আমি পঢ়ি যোৱা, মেট্ৰিক পাছ কৰি যোৱা বুলি ক'ব লাগিব এতিয়া। এইখন বাৰু দিছোঁ, এইখন আঘোণবাৰী হাই স্কুল, এখনৰ পৰা আমি মেট্ৰিক পাছ কৰি যোৱা। লাহে যাবি দেই, পেলাই নিদিবি। এনেকৈ চলাৰ লগাই থৈছে। চাইলা यही है हमारा स्कूल, हमारा এতিয়া হৈ থকা নাই, আমি পঢ়ি যোৱা। পাছফালে গৈছে দে চাই মাৰি দিব। আৰু 200 মিটাৰমান আছেগৈ, বজাৰ পামগৈ আৰু। ফাইনেলি বজাৰ কৰা হৈ গ'ল। এইফালে মাংস চাংস লৈ লৈছোঁ আৰু এতিয়া নেক্সট গৈ আছোঁ ডিব্ৰুগড়। মানে মই অকলে যাম বাৰু, সিহঁতে নাযায়, মই এনেকৈ বহুত পগলা লগৰ, মাথাটো বেয়া কৰিব। এইটো আমাৰ 1 নম্বৰ লে, 2 নম্বৰ টেপেন, ধনটো, সেইটো আমাৰ চিকা ৰণী, আমাৰ ST ৰণী দেই। এইটো আমাৰ কুচি আমি গৈ আছোঁ বোলে, পূৰা গান কণী জুচ লগাই আছে। এইটো বৰ মানে ফাণ্টাষ্টিক গান, এইটো মানে বহুতখিনি ভিউৱাৰ্ছ হৈ গ'ল বাৰু, বহুতখিনি পপুলাৰিটি পাইছে। এইফালে হাকনি বাই আমি গৈ আছোঁ লাহে ঘৰ। এটা আছে। হেপী নিউ ইয়েৰ, নতুন বছৰ শুভেচ্ছা থাকিল আপোনালৈ, আৰু 100 বছৰ জীয়াই থাকক। ফাইনেলি আহিলোঁ ঘৰৰ পৰা, এতিয়া খামটিঘাট পাই গ'লোঁ। খামটিঘাট দলং, এখন হৈছে বৈদিক নৈ, যোনখন আমাৰ গা কাষেদি আহে। অলপ দেখাই দিব, সেইদিনা দেখাইছিলোঁ এইটো ভিডিঅ'ত। আৰু যাওঁ এতিয়া ঠাকুৰথানলৈ যাম, ডাইৰেক্ট ঠাকুৰথানলৈকে আহিবহি। ঠাকুৰথানৰ পৰা ডাইৰেক্ট লৈ আনিম আৰু পুলিচ থাকিলে মই দিগদাৰ হ'ব বাৰু, একো নাই বাৰু, পুলিচত অলপ ৰখি দিম আৰু। তো যাওঁ আৰু পিকনিকটো আলু চালু কৰি আহিছোঁ। এতিয়া নেক্সট গৈ মেলি তাৰপৰা আহি পিনে যি বাৰু দেখাবলৈ চেষ্টা কৰিম আপোনালোকক, চাব ভিডিঅ'টো সম্পূৰ্ণ চব, আৰু ভাল হ'লে জানে কি ক'ব লাগে তো কৈ দিব এইবোৰ দেই। ফাইনেলি ঠাকুৰথান পাই গ'লহি, আৰু ইয়াত হোটেলত সোমাই পিনে অলপ ৰুটিটো খাই লওঁ, মানে দি আছে লৈ যাম আৰু। লাহেকে বনাই আছোঁ আৰু মই এতিয়া বিয়া ঘৰতে ভাতটো খাওঁগৈ, গাহৰি আছে কালি। কি খাব তই? পিলপিলি জাঙিয়া, ৰণী, ধনটো, লে, টেপেন, কাকুমণি,
Oh my god. Oi, mung nurut ya, Aku